हेलो फ्रेंड्स, स्वागतम जनाइছোঁ মোৰ চেনেললৈ। আৰু আজি থাম্বনেইলটো দেখি চাগে গমে পাইছে, আজি এটা মাটনৰ ৰেচিপি বনাব গৈ আছোঁ। তো আহক চাওঁ কি বনাওঁ আৰু কেনেকৈ বনাওঁ। তো আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো শেষলৈ চাওক যাতে আপোনালোকে সকলোকে গম পায় যে মাটনৰ আজি কি স্পেচিয়েল বনাই আছোঁ। তো আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মই এয়া ছাগলী মাংস লৈ লৈছোঁ প্ৰায় আধা কেজি। আৰু এইপিনে মই মিক্সিং জাৰ এটা লৈ লৈছোঁ আৰু ইয়াত মই প্ৰথমতে অলপ দৈ দি দিম আৰু লগতে পিঁয়াজ দুটা আৰু আপোনাৰ কেঁচা আদা নহৰু অলপ আৰু অলপমান ৰেড চিলি পাউডাৰ। এইখিনি গোটেই মই মিক্সিত এতিয়া মিক্স কৰি ল'ম। আমাৰ গোটেইখিনি ফাইন পেষ্ট হৈ গৈছে আৰু এতিয়া এইখিনিত মই মাটনটো মেৰিনেট কৰি থৈ দিম। মাটনখিনিত মই যোনটো মিক্সিত আমাৰ মিক্সাৰটো বনাইছিলোঁ সেইখিনিত ষ্টাৰ্টিঙত দি দিম অলপ আৰু অলপমান থৈ দিম লাষ্টত গ্ৰেভিত দিবৰ কাৰণে। আৰু লগতে স্লাইড নিমখ মই 50% দিছোঁ আৰু ইয়াত মই এতিয়া অলপ কচুৰি মেথি দি দিম আৰু এইখিনিত এতিয়া মিক্স কৰি লওঁ। মই হাততে কৰিছোঁ, আপোনালোকে স্পুনেদিও কৰিব পাৰে। এইখিনিত আমাৰ এতিয়া মিক্স হৈ গৈছে গোটেইখিনি আৰু মাংসখিনি এতিয়া মই প্ৰায় 1 ঘণ্টা মেৰিনেশ্যনৰ কাৰণে থৈ দিম আৰু মাংসখিনি মেৰিনেট হ'ব দি থৈছোঁ। আৰু এতিয়া মই ইয়াত দুটা পিঁয়াজ বাই হাফ কাটি লৈছোঁ আৰু এইকেইটা এতিয়া মই ফাইন চপ কৰি ল'ম আৰু পিঁয়াজখিনি মই ফাইন চপ কৰিলোঁ, দেখিছেনে? আৰু এইপিনে মই দুটা বিলাহী লৈ লৈছোঁ আৰু এই বিলাহীকেইটা মই পেষ্ট কৰি ল'ম। মই এতিয়া বৰ্তমান কেৰাহী এটা গৰম হ'বলৈ দিছোঁ আৰু কেৰাহীটো গৰম হোৱা দিয়াত এতিয়া মই অলপ মিঠাতেল দি দিছোঁ আৰু এতিয়া তেলখিনি গৰম হ'বলৈ দিওঁ। সেইটো গৰম হোৱা দিয়াত এতিয়া মই ইলাচি 5টা লগতে লং 4টা, দালচেনি 1 পিচ আৰু অলপ জিৰা দি দিছোঁ। আমাৰ গোটা মছলাখিনিৰ ফ্লেভাৰ এটা ওলাইছে আৰু ওলাওঁতে ইয়াত এতিয়া মই চপ কৰি থোৱা পিঁয়াজখিনি দি দিম আৰু এইখিনিত আমি ফ্ৰাই কৰি ল'ম। যেতিয়ালৈ পিঁয়াজখিনি স্লাইট গল্ডেন ব্ৰাউন কালাৰৰ হৈ নাযায় তেতিয়ালৈ পিঁয়াজখিনি ফ্ৰাই কৰি ল'ম। আৰু আমাৰ পিঁয়াজখিনি স্লাইট ফ্ৰাই হৈছে আৰু এতিয়া ইয়াত মই অলপ জিঞ্জাৰ গাৰ্লিক পেষ্ট দি দিম আৰু জিঞ্জাৰ গাৰ্লিক পেষ্টৰ লগত এইখিনিত আৰু এবাৰ ফ্ৰাই কৰি ল'ম। আমাৰ পিঁয়াজখিনি স্লাইট গল্ডেন ব্ৰাউন কালাৰ হৈ গৈছে আৰু জিঞ্জাৰ গাৰ্লিক পেষ্টখিনিৰ লগত মই 2-3 মিনিটমান ফ্ৰাই কৰি ল'লোঁ আৰু ইয়াত এতিয়া অলপ ৰেড চিলি পাউডাৰ লগতে অলপ হালধি আৰু অলপমান জিৰা দি দিম আৰু লগতে মই এটা স্প্লিট গ্ৰীণ চিলি দি দিছোঁ জাষ্ট এটা ফ্লেভাৰৰ কাৰণে আৰু এইখিনিত এতিয়া আকৌ 2-3 মিনিট ফ্ৰাই কৰি ল'ম। আমি মছলাখিনি ফ্ৰাই কৰি ল'লোঁ আৰু দেখা পাইছে ওপৰত তেলটো উঠি আহিছে আৰু ইয়াত এতিয়া মই পেষ্ট কৰি থোৱা বিলাহীখিনি মই ইয়াত এতিয়া দি দিম আৰু এইখিনিত এতিয়া কম ফ্লেমত ফ্ৰাই কৰি ল'ম যেতিয়ালৈ ওপৰলৈ তেল উঠি নাযায়। আৰু লগতে ইয়াত মই অলপ নিমখো দি দিম। নিমখ আমি যিহেতু মেৰিনেশ্যনতো দিছোঁ অলপ, আপোনালোকে চাই কিনে দিব বা আপোনালোকৰ সোৱাদ অনুযায়ী নিমখটো দিব। মই অলপমান নিমখ দি দিছোঁ আৰু এইখিনিত এবাৰ জাষ্ট লৰাম আৰু এতিয়া তেতিয়ালৈ এইখিনিত ফ্ৰাই কৰিম যেতিয়ালৈ ইয়াৰ ওপৰত তেল উঠি নাহে তেতিয়ালৈ এইখিনিত ফ্ৰাই কৰি লওঁ। আমাৰ তেলটো ওপৰত উঠি আহিছে আৰু মই যেতিয়া মাংসখিনি মেৰিনেট কৰিছিলোঁ দৈৰ মিক্সাৰটো এটা বনাইছিলোঁ তাৰে অলপমান মই দৈ থৈ দিছিলোঁ আৰু সেইখিনিত এতিয়া মই এই গ্ৰেভিখিনিত দি দিম আৰু এইখিনিত মই 2-3 মিনিট আকৌ ফ্ৰাই কৰি ল'ম। এইখিনি আমি 2-3 মিনিট এইখিনিত ফ্ৰাই কৰি ল'লোঁ আৰু ইতিমধ্যে আমাৰ গ্ৰেভিৰ যোনটো বেজ হয় বেজটো হৈছে আৰু আমাৰ মাংসখিনি যোনখিনি আমি মেৰিনেশ্যনৰ কাৰণে থৈছিলোঁ সেইখিনিতো আমাৰ 1 ঘণ্টা হৈ গৈছে প্ৰায়।
সো এতিয়া মাংসখিনি গ্ৰেভিখিনিত আমি দি দিম আৰু এতিয়া কম ফ্লেমত ফ্ৰাই কৰি ল'ম সো আমি মাংসখিনি 2-3 মিনিট ফ্ৰাই কৰি ল'লোঁ আৰু এতিয়া আমি ফ্লেমটো মিডিয়ামত দি ইয়াত আৰু 4-5 মিনিটৰ কাৰণে ইয়াত ঢাকনি লগাই মাংসখিনি ফ্ৰাই কৰিব দিম আমি ঢাকনি লগাই আৰু 4-5 মিনিট ফ্ৰাই কৰি ল'লোঁ আৰু ইয়াত এতিয়া মই অলপ পানী দি দিম আৰু পানী মই কোনখিনি দিম আমি যোনটো বাচনত মাংসখিনি মেৰিনেট কৰি থৈছিলোঁ তাত যেহেতু আপোনাৰ মছলা অলপ থাকে সো এইখিনিত যাতে ৱেষ্ট নাযায় সো তাতে মই অলপ পানী দিছোঁ আৰু এইখিনিত পানী এতিয়া মই মাংসখিনিৰ ওপৰত দি দিম সো পানীখিনি মিক্স কৰি ল'লোঁ আমাৰ মাংসখিনিৰ লগত আৰু এতিয়া এইখিনিত মই প্ৰেছাৰ কুক কৰিম 3-4টা হুইচেললে যাতে মাংসখিনি ভালকৈ সিজি যায় আমি মাংসখিনি প্ৰেছাৰ কুকাৰত দি দিছোঁ সো আমাৰ 4টা হুইচেল গুচি গ'ল আৰু এতিয়া মই ইয়াৰ ফ্লেমটো অফ কৰি দিম আৰু ইয়াৰে হুইচেলটো যাবলৈ দিম সো আমাৰ হুইচেলটো গুচি গৈছে আৰু এতিয়া মই এইখিনিত আকৌ এবাৰ কেৰাহীত দি দিম আৰু আপোনালোকে কেৰাহীত নিবিচাৰে কুকাৰতো আপোনালোকে গ্ৰেভিটো লগালে অলপ ঠিক কৰি দিব পাৰে বাট মই কুকাৰত নকৰোঁ এইখিনিত মই আকৌ এবাৰ কেৰাহীত দি দিম সো এইখিনিত মই আকৌ এবাৰ কেৰাহীত দি দিলোঁ আৰু এতিয়া অলপ উতলিব দিম যাতে যিহেতু মই গ্ৰেভিখিনি অলপ ঠিক কৰিম সো আহক এইখিনিত অলপ উতলি লওক গ্ৰেভিখিনি প্ৰায় ঠিক হ'ব ধৰিছে আৰু এতিয়া ইয়াত মই অলপ ফেনুগ্ৰিক লিভছ আৰু অলপ দি দিম ইয়াত মই অলপ ফেনুগ্ৰিক লিভছ দি দিছোঁ আৰু এইখিনিত এতিয়া জাষ্ট এবাৰ মিক্স কৰি ল'ম তো গোটেইখিনি মিক্স কৰি ল'লোঁ আৰু আমাৰ গ্ৰেভিও ঠিক হৈ গৈছে সো এতিয়া জুই ফ্লেমটো অফ কৰি দিম সো এইটোৱে আছিল আজিৰ কেচুৰি মেথি মটন কাৰী তো যদি ভিডিঅ'টো ভাল পালে মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু টেগ কৰিব যোনে মটন খাই ভাল পায় আপোনালোকৰ ফ্ৰেণ্ডছ হওক ফেমিলি মেম্বাৰ হওক তো পুনৰ লগ পাম এটি নতুন ভিডিঅ' লৈ তেতিয়ালৈ সকলোৱে ভালে থাকক সকলোৱে সুস্থ থাকক থেংক ইউ এভৰিৱান টেক কেয়াৰ